নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এমাহৰ আগতে আমি গৈছিলোঁ বিদুৰভাই চাবলৈ, কিন্তু মোৰ বাৰু ভিডিঅ'টো দিয়া বহুতেই পলম হ'ল, সেইবাবে বেয়া নাপাব দেই। এয়া দেখিছেনে সেইদিনা কেনেকুৱা ৰ'দ আছিলে। আমি বাৰু কোনো গৈ নোপোৱাৰ আগতে পাইছিলোঁগৈ। আমাৰ 11টা বজাৰ পৰা শ্ব' আছিলে। এয়া গৰমত উপায় নাপায় মায়ে পূৰা ছাতিয়ে বিচিছে আৰু এয়া ফাইনেলি ফাৰ্ষ্ট শ্ব'টো শেষ হ'ল আৰু আমি সোমাব লৈছোঁ। এইফালে মানুহবোৰে সোমাবলৈ লাইন পাতি আছে আৰু এইকেইটা হৈছে আমাৰ টিকেট। আৰু বোলো চিনেমাখন ষ্টাৰ্ট হোৱাৰ আগতে অকণমান ভিডিঅ' কৰি লওঁ, কাৰণ ষ্টাৰ্ট হোৱাৰ পাছততো ভিডিঅ' কৰিবলৈ দিয়া নহ'ব। আৰু আপোনালোকক এটা কথা কোৱাই নাই নহয়, এইটো অৱশ্যে নতুন চিনেমা হল দেই, আমাৰ নাৰায়ণপুৰতে নতুনকৈ বনাইছে। আৰু নামটোতো আপোনালোকে দেখি গম পাইছে, ছোটু মহাৰাজ। পিছে চিনেমাখন চাই কিন্তু বিৰাট ভাল লাগিলে দেই। আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। নেক্সট ভিডিঅ'ত লগ পাম।